হয় আৰু হঠাতে ইণ্ডিকেটৰ নিদিয়াকৈ ৰাইট চাইডে কাট লৈ ল'লে। এইফালে চব অলপ দাগ লাগিলে। সো হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আপোনালোক সকলোকে 2024 চনৰ নতুন বছৰৰ প্ৰথমটো ভ্লগলৈ বহুত দেৰিকৈ দিছোঁ। ভ্লগলৈ স্বাগতম জনাইছোঁ। এইফালে মোৰ বাইকখন দেখি নিশ্চয় গম পাইছে যে মই ক'বলৈ গৈ আছোঁ। আচলতে মই গুৱাহাটীৰ পৰা মৰাণ গৈ আছোঁ মোৰ ঘৰলৈ। এইফালে হেলমেটত GoPro লাগি আছে, গ্লাভছ এইফালে পৰি আছে, গামোচাখন আগফালে লাগি আছে, মোৰ বেগ চেগ টিপ টপ বন্ধা আছে আৰু ধুনীয়াকৈ মৰ্ণিঙো হৈ গৈছে অলপ আগত। মৰ্ণিং সূৰ্য ক'বা ওপৰে পালেগে, অলপ আগত নহয়, দেৰিয়ে হ'ল বাৰু। যাত্ৰা আৰম্ভ কৰিছোঁহে আচলতে, যোৰাবাটে পোৱাগৈ নাই। বহুত দিনৰ পিছত GoProটো হেলমেটত লগালোঁ, বোলো ব্লগ শ্লগ বনাওঁ। একেই প্ৰব্লেম, এতিয়ালৈকে মাইকৰ প্ৰব্লেমটো চল্ভ নাই হোৱা। ক'ৰ ফালৰ পৰা হাৱা সোমাইছে মই নিজেই গম নাই পোৱা। কাইলৈ আজি গৈ কিনে ঠিক কৰিব লাগিব বা কালিৰ ভিতৰত ঠিক কৰিব লাগিব, কাৰণ পৰহি যাম অৰুণাচল। বোলে মাইক চাইক চব ঠিকে আছে, GoPro ঠিকে আছে, হাৱা সোমাইছে মানে, সেইটো কাৰণে মানে পুৰা নইজ আহিছে, পুৰা চেৰচেৰনি মানে। মুঠতে চাওক, লাগিলে মাইকত যিমানে হাৱা সোমাওক, অৰুণাচল গৈ আছোঁ, GoPro প্ৰব্লেম হ'লেও এনি হাও মুঠতে ভ্লগ দিমেই, আপোনালোকে চাবলৈ পাই গৈ থাকিব আৰু ইমান একো বকি নাথাকোঁ, মই গৈ থাকোঁ, দেৰি হ'ব নহ'লে। চ' গাইজ, মই মুতিবলৈ ৰখিছিলোঁ আৰু অলপ আগত মোৰ লগত এনেকুৱা এটা ঘটনা হ'ল ন। মই মানে স্কুটি এখন আহি আছিলে মোৰ লগত সমানে আহি আছিলে, একো ইণ্ডিকেটৰ নিদিয়াকৈ। ফিমেল আছিলে, মহিলা হয়, আৰু হঠাতে ইণ্ডিকেটৰ নিদিয়াকৈ ৰাইট চাইডে কাট লৈ ল'লে। মই 60 মান স্পীডত আহি আছিলোঁ, সেইটো কাৰণে বাচিলোঁ, নহ'লে এক্সিডেণ্ট আজি হ'ল দেন। কিন্তু 80-90ত আহি থকা হ'লে আজি বৰবাদে আছে। সমানে মানে মোৰ আগে গৈ আছিলে আৰু সমানে সেই সমানে নহয় বাৰু। মই গৈ থাকোঁ এতিয়া দেই। তো এতিয়া অলপ ৰখি লৈছোঁ পানী অলপ খাবলৈ, নাৰিকল পানী। চ' গাইজ, মই নগাঁৱে পোৱাগৈ নাই। এইফালে নাৰিকল পানী খাবলৈ ৰখিছিলোঁ আৰু এই দোকানখনত কিছুমান মানে বাঁহৰ বস্তু দেখিলোঁ, দেখি মোৰ বহুত ভাল লাগিলে। মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব এতিয়া। এইফালে চব ডলা, তলত খৰাহি, এইফালে বাঁহৰ চকী বহুত আছে, এইফালে ঢাৰি, এইটো চিনি নাই পোৱা, কিয় মাছ ধৰাৰ যতন হ'ব লাগে, আৰু বিভিন্ন ধৰণৰ বাঁহৰ বস্তু আছে ইয়াত। আপোনালোকক মই দেখুৱাই দিছোঁ, চাই লওক হা। নগাঁও পালোহি, ভোককেইটা লগা নাই। আৰু যিটো ৰাস্তাৰ কাম হৈ থাকে বা দলং চলঙৰ কাম হৈ থাকে, সেইফালে পাৰ হৈ যাবলৈ, তেনেকুৱা ৰাস্তাবোৰৰ মাজতে পাৰ হৈ যাবলৈ অশান্তিয়ে লাগে। দেখিছে নহয়, গোটেই ধূলি হৈ থাকে। অলপ আগত ইণ্টাৰচেপ্টাৰ এখন পাৰ কৰি আহিছোঁ, চেছ আৰু মেছেজ আহিলে গম পাম আৰু বা হ'ব। যদি মেছেজ নাহে সেইখন আৰু কপাল হ'ব। এইফালে ইয়াত হাৱা দিবলৈ ৰখি ল'লোঁ, হাৱা কম আছিলে, দুটা চকাতে পূৰা জাম্পিং হৈ গৈছিলে। অলপ আগত হেলমেটে GoPro'ৰ তলত পৰিছিলেগৈ। এইফালে চব অলপ দাগ লাগিলে, ভাল যে কেমেৰাৰ একো নহ'ল, মোৰ ভুলতে বাৰু, বাইকৰ ভুল। মই আচলতে অসাৱধান হোৱাৰ ফল পাইছোঁ হা। আৰু সঁচাকৈ মই যে মোৰ নিচিনা কেয়াৰলেছ মানুহ ন জীৱনত দেখা নাই আকৌ। আৰু এটা কথা কোৱাই নাই, এইটো ভিডিঅ' চোৱাৰ পিছত ন মোৰ মায়েও খং উঠিব চাগে। মই কেছ পইচাও অনা নাছিলোঁ, এই পাম্প দিয়া সময়তো অলপ দিগদাৰ হৈছে। যেন এজন মানুহ বিচাৰি মেলি গুগল পে' কৰি কেছ ল'লোঁ, তাৰপিছত পাম্প দিছোঁ। আৰু এই অনলাইন পে'মেণ্টবোৰ দি ন একদম আদত হৈ থাকিলে কেছ লগত নোথোৱাৰ, যিটো একদম ভুল মোৰ। এতিয়া কাজিৰঙা সোমাই দিলোঁহি আৰু ভোকটো সঁচাকৈ অলপ চলপ বেছি লাগিব ধৰিছে, কিবা এটা খাব লাগিব আগত। আৰু মই বাইকত গান শুনি যোৱা ফিল্ডটো লৈছোঁ, যেনেকৈ গাড়ীত গান শুনি যাব পাৰি ন, তেনেকৈ মই বাইকত গান শুনি গৈ আছোঁ। কেনেকৈ গৈছোঁ আপোনালোকক দেখুৱাইছোঁ ৰ'ব। কঁকাল বিষ, পুৰা টিকা বিষ সঁচাকৈ দেই। লং ৰাইড কৰিবলৈ MT-15খন একদম ফাল্টু বাইকো, অশান্তি লাগি গৈছে আজি। নিজৰ বাইকখনক আচলতে ফাল্টু ক'ব নালাগে, মুখৰ পৰা ওলাই গ'ল। কি ক'ম কওক, ছিটটো আচলতে বহুত আনকমফৰ্টেবল। যিবিলাকে চলায়, যিবিলাকৰ নিজৰ আছে বা চলাই পাইছে, নিশ্চয় গম পায়েই। মৰাণ পাবলৈ আৰু 170 কিলোমিটাৰ আছে বাৰু। যি কি নহওক, গৈ থাকোঁ। অলপ দেৰি বহি ল'লোঁ। অলপ আগত যে দাদাজন দেখালোঁ, দেখিলেনে? তেওঁ মাত দিলেহি মানে মোক। মই ইয়াত ৰৈছিলোঁ অলপ, ক'লে যে ৰাইড কৰি আছা নি, ক'ৰ পৰা আহিছা, কি কথা, এইবোৰ সুধিলে। ভাল লাগি গ'ল কিবা এটা, ইমান ভাগৰ লাগি আছিলে, টিকা চিকা বিষাই আহি আছিলোঁ। তাৰ লগতে চেনেল আছে নেকি সুধিলে, মই ক'লোঁ আৰু নতুনকৈ সৰুকৈ ষ্টাৰ্ট কৰিছোঁ। একো নাই, কিনো তোমাৰ হবি নকৰি ভাল পা, কৰি যোৱা, এনে ক'লে, উৎসাহ দিলে মানে।
তো গাইজ যেনে তেনে আহি ডিমৌ সোমালোহি। বহুত ঠাণ্ডা লাগিছে, হাত ভৰি অকৰা লাগিলে। কোনফালৰ পৰা কেনেকৈ ঠাণ্ডা সোমালে গমেই নাপালোঁ। আৰু প্ৰব্লেম যিহেতু নাই, লাহে লাহে আহি থাকিবলগীয়া হৈছে। ফাটি গৈছে মোৰ ভিডিঅ'টো, মই ইয়াতে শেষ কৰি দিছোঁ। নেক্সট ব্লগত লগ পাম, বাই বাই।